ৰাতি খানা আছে আমাৰ আজি 31ৰ খানা আৰু আমাৰ লাকিৰ কাৰণে এয়া বইল চিকেন পামকিন আৰু বিন হালধি দি দিলো হালধি দিলে ভাল সেইকাৰণে নিমখ নিদিও আৰু এতিয়া অলিভ অইল দিয়া আৰু ফেটি লিভাৰ হৈছে আৰু এতিয়া ইমান কথা হ'ব টাইম নাই ওপৰত যাও সবজি কাটি যোগাৰটো কৰি দি আহিলো এতিয়া যাম চিকেন খাব কাৰণে আৰু ৰুমৰ পৰা পুৰা ছাতৰ ওপৰত আহি গ'লোঁ আৰু এয়া বিলাব ধৰিছোঁ চিকেন পকৰা চাটনি ধুনীয়াকৈ বনাইছে আৰু এইফালে আমাৰ ৰান্ধনী পুৰা ভাত বনোৱাত লাগি গৈছে সকলোৱে একদম জুইৰ কাষত ধুনীয়াকৈ বহি লৈছে আমি বেছি মানুহ নাই 10জনমান আছোঁ আমাৰ যোনখিনি কেম্পাছৰ মানুহ সেইখিনিয়ে আৰু আমি ইয়াতে ধুনীয়াকৈ খাই লৈ উঠি বহি আছোঁ আৰু আমাৰ লাকিকো লৈ আহিছোঁ চাওকচোন আৰু ইয়াতে অলপমান এনেই ফূৰ্তি কৰি ল'লোঁ আৰু ডান্স চান্স কৰিলোঁ নতুন বছৰ আহিব কেনেকৈ কি হয় নাজানো আৰু সকলোৰে ভালে হওক তাৰে কামনা কৰিলোঁ আৰু এইফালে চাব পাৰে মাৰ খানা ৰেডি আৰু এতিয়া আৰু কি আৰু খাবই লাগে এয়া বনাইছে মাটন আৰু চিকেন আছিল দালি আছিল চব্জি আছিল বাছ এইখিনিয়ে তো আলু পিটিকাও আছিল দেই আলু পুৰিছিল এতিয়া খোৱাত টাইম হৈ গ'ল আৰু এইফালে খানা কেনেকুৱা হৈছে মজা আৰু এইফালে কেনেকুৱা হৈছে বঢ়িয়া হৈছে নে বঢ়িয়া হৈছে আৰু এইফালে খাওঁ আৰু এতিয়া মাংসটো আহে নাইচোন এইফালে পূৰা আমি একদম সোৱাদ লাগি গ'লোঁ আৰু দুজনমানে পিছত খাব আমি আগতে খালোঁ আৰু সিহঁতক আমি দিম আমাক সিহঁতে দিলে এনেকুৱাই আৰু খালোঁ ধুনীয়াকৈ তো গাইজ আপোনালোকে খানা চানা খালে নে নাই কমেণ্টত জনাব আকৌ তো গাইজ ভাত চাত খাই অলপমান জুইটো পোৱালোঁ আৰু পুই কিনে এতিয়া ৰুমত আহি গ'লোঁ তো হেপী নিউ ইয়াৰ সকলোকে মহাদেৱ বাবাই ভালে ৰাখক সকলো হেপী থাকক এনজয় কৰক দুদিনীয়া জীৱন তো এয়াই আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ তো আজিলৈ বাই বাই